এনেকৈ আহিলেও হাৰিব, কোনোবা দিনা গয়াৰী আহিব যি আহিলেও হাৰিব। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ মানে আজি আমাৰ চৰকাৰী ডাঙৰীয়া MCLA এইবাৰতো যি 100% জিকিবই নিচিমা সমষ্টিৰ পৰা, আৰু EM দিয়াটো 100% কথা। আৰু আজি সেয়া নিৰ্বাচনী সভা যিটো হৈছে, ইয়াত নিচিমা সমষ্টি হিচাপে 3টা প্ৰাইমাৰী একেলগে মিটিং হৈছে। ইয়াত অকল 3টা প্ৰাইমাৰীহে, আৰু 7টা প্ৰাইমাৰী আৰু আছে। 3টা প্ৰাইমাৰীতে আপোনালোকে দেখিছে, এই 3টা প্ৰাইমাৰীত যিমান জাতি জনগোষ্ঠী আছে, ৰাজবংশী হওক, বেংগলী হওক, বড়ো হওক, মুছলিম হওক, মুঠতে বা হিন্দী ভাষী, এই 3টা প্ৰাইমাৰীত যি জাতি আছে গোটেই জাতিটো ওলাই আহিছে আৰু আমাৰ দলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। আমি দেখিলে এনে গম পায় কোন জিকিব কোন হাৰিব। তো ইয়াত কোন আহে সেইটোকে আমি চাই আছো। ফেৰেঙা আহিলেও হাৰিব, কোনোবা দিনা গয়াৰী আহিব বুলি শুনি আছো, যি আহিলেও হাৰিব। মুঠতে GMCA এইবাৰ আৰু একবাৰ উইনাৰ হৈ আছে নিচিমা সমষ্টিৰ পৰা। এইবিলাক এইফালে শুনিছিলা, এইফালে ওলাই গ'ল। এইফালে শুনিছে, এইফালে ওলাই গ'ল। ছেকেণ্ডটো 6 তাৰিখত ভিতৰত হ'ব। আজি 28 তাৰিখ না, 29 2 দিন। চন্দন ব্ৰহ্মক মই যোৱাকালিয়ে কৈছে, BPF দলে যিটো পানিচমেন্ট কৰিব পৰা নাই, চন্দন আৰু খাম্পাক BPFক আমাৰ দলত থাকি যেনেকুৱা ধৰণৰ গাদ্দাৰী কাম কৰিছে সিহঁতে, আমিহে পানিচমেন্ট দিব লাগিছিল চন্দন আৰু খাম্পাক। তো আমাৰ হৈ পেলাই UPPলে বেয়াকৈ পানিচমেন্ট দিছে। তো ইয়াৰ কাৰণেতো মই UPPL দলৰ নেতা কৰ্মীসকলক মই চেলুট কৰিছো, ভাল পাইছো। এতিয়া আপোনাৰ নামত টিকেট দিলে ভোটে নিদে, UPPলে ভোটে নিদে। এই কাৰণটো মই কৈছো, আমি যিটো দিব পৰা নাই পানিচমেন্ট, এই পানিচমেন্টটো UPPলে বিৰাট আচলা। এইফালে শুনিছে না, এইফালে ওলাই গ'ল। প্ৰমোদক হেলিকপ্টাৰত ঠেং আছে না নাই?